নমস্কাৰ বন্ধুসকল, আজি লৈ আছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে। আহকচোন এই ভিডিঅ'টো আৰম্ভ কৰোঁ। কলৈকো আঁতৰি নাযাব, শুনি থাকিব শেষলৈকে। ধন্যবাদ। ৰাতিপুৱা সকলোৱে শুই উঠি হাত মুখ ধোৱাৰ পাছত 8টা বজাত ব্ৰেকফাষ্ট কৰি মা আৰু ভাইটি যাবলৈ ওলাল। মোক ক'লে, তোমালোকে দুয়োজনী ক'ৰবালৈ যাব বিচাৰিলে দেউতাই লৈ যাব বাৰু। মই দেউতাক ক'লোঁ, তুমি মাহঁতক থৈ সোনকালে আহাগৈ। আধা ঘণ্টামানৰ ভিতৰতে দেউতাই মাহঁতক থৈ উভতি আহিল। কলিং বেল বাজোতে মই নমিতাক এৰি দুৱাৰখন খুলি দিলোঁ। দেউতাই সোমাই আহোঁতে মই সাবট মাৰি দেউতাক ক'লোঁ, আজি সুবিধা পাইছোঁ যেতিয়া অলপ এনজয় কৰিব লাগিব। দেউতাই ক'লে, তোমাৰ বান্ধৱী আছেচোন ঘৰতে। মই ক'লোঁ, তুমি চিন্তা কৰিব নালাগে, মই চব মেনেজ কৰিম। দেউতাক টানি আনি চোফাখনত বহুৱাই মই লিপষ্টিক কৰিবলৈ ধৰিলোঁ। দেউতাই সহযোগ কৰি মোৰ দুটা টিপি মোৰ ওঁঠ দুটা চেলেকিবলৈ লাগিল। মই এহাতে দেউতাৰ পেণ্টটোৰ চেইনডাল খুলি জাঙিয়াটোৰ তলেদি বাৰীডাল খামুচি ধৰিলোঁ। লাহে লাহে বাৰীডাল টাইট হৈ আহিল। মই দেউতাক ক'লোঁ, পেণ্টটো খুলি দিবলৈ। দেউতাই পেণ্টটোৰ লগতে জাঙিয়াটোৰ খুলি দিলে। ময়ো পেণ্টটো খুলি সুবিধা কৰি দিলোঁ। দেউতাৰ হাতৰ আঙুলিৰে মোৰ বুচন খুচৰিবলৈ ধৰিলে আৰু ময়ো দেউতাৰ বাৰীডাল হাতেৰে আগ পিছাকৈ থাকিলোঁ। অলপ পাছতে দেউতাৰ বাৰীডাল মুখত লওঁ বুলি ঘূৰোতেই দেখিলোঁ নমিতা আহি আমাৰ ৰাসলীলা চাই আছিল। আমিহে গমকে পোৱা নাই। মই তাইক মাতিলোঁ, কিন্তু লাজ আৰু তাই আহিব বিচৰা নাছিল। মই উঠি গৈ তাইক হাতত ধৰি লৈ আহিলোঁ। দেউতায়ো অলপ অপ্ৰস্তুত যেন হ'ল, কিন্তু মই লাহে লাহে নমিতাৰ কাপোৰবোৰ খুলি সম্পূৰ্ণ লেংটা কৰি দিলোঁ। তাৰ পাছত দেউতাক কাণত ক'লোঁ, নতুন মাল দিছোঁ, মোক ভাল গিফ্ট এটা লাগিব। নমিতাই দেউতাৰ পিঠিং খাই থকা বাৰীডালৰ পৰা নজৰ আঁতৰাব পৰা নাছিল। মই তাইৰ হাতখন দেউতাৰ বাৰীডাল লগাই দিলোঁ। তাইক খামুচি ধৰি আগ পিছা কৰিবলৈ ক'লোঁ। তাইও সেইমতে আৰম্ভ কৰিলে। অলপ পাছতে তাইক ক'লোঁ মুখত লৈ চুপি দিবলৈ। তাই অলপ আফচোচ কৰিছিল যদিও টুপিটো মুখত ভৰাই চুপিবলৈ আৰম্ভ কৰিলে। মই তাইৰ বুচখনত চুই চালোঁ, একেবাৰে বিজল পানী ওলাই পিছল হৈ আছে। মই দেউতাক লিপষ্টিক দি নমিতাৰ বুচখন আঙুলিৰে লিকলিকাই থাকিলোঁ। এইবাৰ নমিতাক উঠাই মই তাইক ক'লোঁ বুচখন দেউতাৰ মুখত পৰাকৈ বহি দিবলৈ আৰু মই দেউতাৰ বাৰীডাল মোৰ বুচৰ ফুটাত লগাই দিব দিলোঁ। মোৰ পিছল হৈ থকা বুচত গোটেই ডাল বাৰী পেৰপেৰকৈ সোমাই গ'ল। মই যিমান কঁকাল নোচোৱাবলৈ ধৰিলোঁ, দেউতাও নমিতাৰ বুচত জিভাখন ভৰাই পূৰা চেলেকি থাকিল। আমি দুয়োজনী সন্মুখাসন্মুখীকৈ এজনীৰে বাৰী ভৰাই মজা লৈ আছোঁ আৰু এজনীয়ে বুচ চেলেকাই মজা লৈ আছে। দেউতাৰ আজি মোহন ভোগ মিলিছে। অলপ পাছতেই নমিতাই মুখেৰে আৱাজ কৰিবলৈ ধৰিলে আৰু ময়ো ঘনে কঁকাল চলাবলৈ ধৰিলোঁ। নমিতাই উশাহখন হ'বলৈ ধৰিলে। মই গম পালোঁ যে তাইৰ পানী ওলাব এতিয়া। একেবাৰে পাগলৰ দৰে তাই দেউতাৰ মুখত কঁকাল নোচোৱাবলৈ ধৰিলে। দেউতাৰো চপক তাইৰ বুচখনত চেলেকি থাকিল। নমিতাই পানী দেউতাৰ মুখতে এৰি দিলে আৰু দেউতাও তাইৰ গোটেই পানী খাই বাৰীডাল আৰু টনটনীয়া হ'ল। মই পাৰোঁ মানে কঁকাল উঠাই দিব ধৰিলোঁ। অলপ পাছতেই মোৰো পানী ওলাব হ'ল। মই ঘনকৈ কঁকাল চলাই পানী এৰি দিলোঁ। দেউতাই কথাটো গম পাই বাৰীডাল উঠাই দিলে। মোৰ পানী ওলোৱাৰ পাছত দেউতাক ক'লোঁ, এতিয়া তুমি ওপৰলৈ আহা। আমি দুয়োজনী নামি অহাত দেউতাই থিয় হ'ল। মই ক'লোঁ, বিচনালৈ ব'লা। আমি তিনিওটাই লেংটা হৈয়ে গৈ দেউতাক বিচনাত পালোঁগৈ। মই নমিতাক ওপৰমুৱাকৈ শুবলৈ দিলোঁ। তাই ভয় কৈ শুই দিলে আৰু দেউতাক ক'লোঁ, লাহে লাহে কৰিবা দেই। সেইবুলি মই নমিতাৰ দুটা চুপি আৰু তাইৰ চেক্স আকৌ ভৰাই থাকিলোঁ। ইফালে দেউতাই নমিতাৰ বুচৰ বাৰীডাল টুপিটো লগাই লাহেকৈ হেঁচা মাৰি দিলে। নমিতাই চিঞৰি দিলে। মই তাইক সান্তনা দি দেউতাক সোমাবলৈ ইচাৰা কৰিলোঁ। দেউতাই আকৌ এটা হেঁচা মাৰি আধা
বাৰীত সোমাই ৰৈ গ'ল কাৰণ নমিতাই সহ্য কৰিব পৰা নাছিল। মই নমিতাক কৈ থাকিলোঁ, ভয় নকৰিবি, আজি প্ৰথম গতিকে বিষাব, কিন্তু গোটেইডাল সোমোৱাৰ পাছত উলিয়াবলৈ মানে নাযাব। তাৰপিছত দেউতাই জোৰদাৰ হেঁচা মাৰি গোটেই বাৰীডাল ভৰাই দিলে। নমিতাৰ অৱস্থা কাহিল হ'ল, চকুৱেদি পানী ওলাই আহিল। মই তাইক সান্তনা দি দুটা চুপি ভৰাই থাকিলোঁ। অলপ পাছতে তাইৰ বিষ কম হোৱা দেউতাই বাৰীডাল ওলোৱা সোমোৱা কৰিবলৈ ধৰিলে। প্ৰত্যেক হেঁচাতে তাই কোচ খাই যায়। দেউতাৰ বাৰীডালো এলা-বেচা বাৰী নহয়, বহুত ভাগ্যৱান পুৰুষেহে তেনেকুৱা বাৰী থাকে। প্ৰায় 5 মিনিটমানৰ পাছত নমিতাই আৰামত চুদাব পৰা হ'ল আৰু আনন্দ ল'বলৈ লাগিল। অলপ পাছতে নমিতাই আকৌ পানী ওলাবলৈ হ'ল। তাই কঁকালটো উঠাই উঠাই দিবলৈ ধৰিলে। মই গম পালোঁ তাইৰ ওলাব এতিয়া। দেউতাইও গুৰিলৈকে সোমোৱাই পূৰা চোদন দি থাকিল। তেনেতে নমিতাই দেউতাক জোৰকৈ সাৱটি ধৰি দীঘল দীঘল উশাহ ল'বলৈ ধৰিলে। মানে তাইৰ খালাচ হ'ল। মই তাইক সুধিলোঁ, কেনে লাগিল? তাই ক'লে, একদম মজা। তাৰ পিছত মই তাইৰ ওচৰতে শুই দি দেউতাক ক'লোঁ, এতিয়া মোক কৰা। দেউতাই নমিতাৰ বুচৰ পৰা বাৰীডাল উলিয়াই আনোতে তেজ মিহলি বিজল পানী এসোপা ওলাই আহিল। মোৰ বুচত বাৰীডাল লগাই একেবাৰে সুমুৱাই দিলে। মই উঠাই দিলোঁ আৰু দেউতাই পূৰা জোৰত চুদিবলৈ লাগিল আৰু 5 মিনিটৰ পাছতে মোৰো পানী ওলাবলৈ ধৰিলে আৰু দেউতাৰো সময় হৈ আহিল। মোক ক'লে, মাজনী মোৰ ওলাবলৈ হৈছে, ক'ত এৰিম? মই ক'লোঁ, ৰ'বা। এইবুলি নমিতাক মাতি মোৰ বুচৰ ওচৰৰ মুখখন মেলিবলৈ ক'লোঁ আৰু লগে লগে দেউতাই মোৰ বুচৰ পৰা বাৰীডাল উলিয়াই নমিতাৰ মুখৰ ভিতৰতে বীৰ্যৰ পিচ কৰি এৰি দিলে। বগা বগা কাঠ বীৰ্যৰে নমিতাৰ মুখখন ভৰি গ'ল। মই তাইক ক'লোঁ গিলি দিবলৈ আৰু তাইও অকণো দেৰি নকৰি গোটেই সোপা গিলি থৈ দিলে। তিনিওটাই বাথৰুমত সোমাই ভালকৈ পা ধুই নিজৰ কাপোৰ পিন্ধি চফাতে বহিলোঁ। মই ফ্ৰিজৰ পৰা ক্ল'ড ডিস্কছ আনি এগিলাচকৈ দি তিনিওটা খাবলৈ লাগিলোঁ। তাৰ পাছত দেউতাক ক'লোঁ যে আমি দুয়োজনীকে শ্বপিং কৰিবলৈ লৈ যাবলৈ। দেউতাই ওলাবলৈ কোৱাত দুয়োজনীয়ে শ্বপিঙলৈ যাবলৈ ৰেডি হ'বলৈ ৰুমলৈ আহিলোঁ। নমিতাই মোক ক'লে, তাইৰ বুচখন বিষাইছে বুলি। মই ক'লোঁ, হ'ব, একো নাই, ঔষধ এটা দিম বুলি মই গৈ ফ্ৰিজৰ পৰা বৰফ অলপ আনি নমিতাৰ বুচখনত লগাই ধৰিলোঁ। বুচখন ৰঙা পৰি দুয়োফালে উখলি আছিল। অলপ সকাহ পোৱাত আমি দুয়োজনী কাপোৰ পিন্ধি ৰেডি হৈ আহিলোঁ। দেউতাৰ লগত গৈ আমি চেণ্ট্ৰেল মলত সোমালোঁগৈ। মোৰ আৰু নমিতাৰ কাৰণে কাপোৰ কিনিলোঁ আৰু তাৰ পিছত আমি দুয়োজনী ব্ৰা আৰু পেণ্টি দূৰ কৰি কিনিলোঁ। গাড়ীত উভতি আহোঁতে মই দেউতাক ক'লোঁ যে নমিতাই পৰহিলৈ যাওঁগৈ বুলি কৈছে, গতিকে আৰু এদিনৰ মেনেজ কৰা ক'ৰবাত। দেউতাই নমিতালৈ চাই সুধিলে, তোমাৰ কি মত? নমিতাই ক'লে, হ'ব, মই ৰেডি আছোঁ। দেউতাই ক'লে, কালিলৈকে কৰিব লাগিব। তাৰ পিছত দেউতাই এটা প্লেন বনালে। আমি দুয়োজনীকে চিনেমা চাবলৈ যোৱাৰ কথা মাক ক'বলৈ ক'লে আৰু দেউতাইও অফিচলৈ যাব, গতিকে ভাইটিক মাৰ লগতে পঠিয়াই দিব পাৰিলে আমাৰ কামটো ঘৰতে হ'ব পাৰিব। মই মাক সেইদৰে ক'লোঁ আৰু মায়ে হ'ব বুলি ক'লে। ৰাতিপুৱা ভাইটিক লগত লৈ মা দোকানলৈ গ'ল। দেউতাই মা আৰু ভাইটিক দোকানত নমাই থৈ অফিচলৈ যোৱাৰ বিপৰীতে আহি ঘৰ পালেহি। আমি বনাই থোৱা প্লেন অনুসৰি দেউতাই আহি পোৱাৰ পাছতে মই আৰু নমিতাই দেউতাক বেডৰুমলৈ লৈ গ'লোঁ। দেউতা আৰু মাৰ বিচনাখন আহল বহল আৰু কোমল ডানলপৰ। প্ৰথমে আমি দুয়োজনীয়ে কাপোৰবোৰ এটা এটাকৈ সোনকালে সুলুকাই কেৱল পেণ্টি আৰু ব্ৰাহে পিন্ধি থাকিলোঁ। তাৰ পাছত দেউতাই পিন্ধি থকা কাপোৰো খুলি কেৱল আণ্ডাৰপেণ্টটো থাকিবলৈ দিলে। মই প্ৰথমতে দেউতাক সুধিলোঁ, কোৱাচোন, কালি কাক কৰি বেছি ভাল লাগিল? দেউতাই ক'লে, তোমালোক দুয়োজনীকে ভাল লাগিল, কিন্তু
মালকণ টাইট হৈ আছে যে সেইকাৰণে নমিতাক অলপ বেছি ভাল লাগে। তাৰ পাছত আমি দুয়োজনী দুফালে বহি দেউতাৰ জাঙিয়াটো খুলি বাইদেউৰ হাতেৰে অগা পিছা কৰি দিয়াৰ লগে লগে বাইদেউ ঠিং খাই আহিল। আজি মই নোকোৱাকৈ নমিতা দেউতাৰ বাৰীডাল মুখত ভৰাই লৈ মুখতে অগা পিছা কৰিবলৈ ধৰিলোঁ। মই দেউতাক লিপষ্টিক দি দুটা লাহে লাহে কামুৰি দিলোঁ। তাৰ পাছত আমি ব্ৰা আৰু পেণ্টি খুলি লেংটা হৈ দেউতাৰ বাইডালৰ লগত খেলা কৰি থাকিলোঁ। তাৰপিছত নমিতাৰ টিকাৰ তলত ওখ আৰু গাৰু এটা দি শুবলৈ দিলোঁ আৰু মই নমিতাৰ ওপৰ ফালে আঁঠু কাঢ়ি দি নমিতাৰ সন্মুখাসন্মুখী হৈ তাইৰ দুটা চুপি থাকিলোঁ। দেউতা প্ৰথমে পিছফালৰ পৰা মোৰ গোচত বাইডাক সুমুৱাই চুদিবলৈ লাগিল। অলপ পাছতে মোৰ পৰা উলিয়াই নমিতাৰ গোচত সুমুৱাই চুদিলে। এনেকৈ প্ৰায় 15 মিনিট মান সাল সলনি কৰি চুদাৰ পাছত আমাৰ দুয়োজনৰ পানী বাহিৰ হ'ল। কিন্তু দেউতাই এতিয়াও মোৰ গোচত ঠেলিয়েই আছে। তাৰ পাছত আকৌ নমিতাৰ গোচত সুমুৱাই চুৰণ দি আছে। 2 মিনিটমানৰ পাছত দেউতাই জোৰ জোৰকৈ হেঁচা মাৰি নমিতাৰ গোচৰ ভিতৰতে বীৰ্য পিচকাৰি এৰি দিলে। নমিতাৰ কাৰণে এইটো এটা নতুন অনুভৱ আছিল। তাই গৰম গৰম বীৰ্যৰ উমান পাই মোক সাবটি ধৰে। দেউতাও অবাক হৈ বাইডাল নমিতাৰ গোচৰ পৰা উলিয়াই আনিলে। লগে লগে নমিতাৰ গোচখনৰ পৰা দেউতাৰ বগা বীৰ্য এসোপামান ওলাই আহিল। তাৰ পাছত দেউতাৰ অৱস্থা শোচনীয় হৈ পৰিল। সেইদিনা মোক আৰু নমিতাক 3 বাৰ চুদিলে। শেষৰ ফালে দেউতাৰ বাৰীৰ পানী অকণ অকণহে ওলাবলৈ ধৰিলে। তথাপি দেউতা মানিছোঁ, কিন্তু 4 বাৰ গোচ চুদন দিয়াৰ পাছতো চাহ একাপ খাই আকৌ মাহঁতক আনিবলৈ গ'ল। দিনত 2টামান বাজিল। দেউতাই মা আৰু ভাইটিক লৈ ঘৰ পালেহি। আধা ঘণ্টামানৰ পাছতে আমি সকলো ৰেডি হৈ বাহিৰত খাবলৈ গ'লোঁ। খানা খাই আহোঁতে আবেলি প্ৰায় 4 মান বাজিল। আহিয়েই সকলোৱে নিজৰ নিজৰ কোঠাত সোমাই শুলেগৈ। নমিতা আৰু ময়ো চুদনৰ ভাগৰত শুই থাকিলোঁ। সন্ধিয়া 7:30 মান বজাত মই শুই উঠি দেখিলোঁ কোনো উঠা নাই। মা দেউতাৰ ৰুমতো ভিতৰৰ পৰা ফুক মাৰা আছে। মই চাহ বনাই সকলোকে জগাই দিলোঁ। নমিতাৰ কঁকালটো বেঁকা কৰি খোজ কঢ়া দেখি মই সুধিলোঁ যে কি হ'ল অ'? তাই ক'লে, বাপেৰে যি পাত চিপৰাং ভৰালে এতিয়াও বিষাই আছে। তাইৰ কথাত মোৰ হাঁহি উঠি গ'ল। মই ক'লোঁ, মজা ল'বলৈ হ'লে অলপ কষ্ট কৰিব লাগিব। তাৰ পাছতে মা দেউতা আৰু ভাইটিও আহি ড্ৰয়িং ৰুমত বহিলেহি। মই সকলোকে চাহ বিস্কুট আনি দিলোঁহি। চাহ খোৱাৰ পাছত মায়ে দেউতাক বজাৰৰ পৰা কিবা আনিবলৈ পঠালে আৰু আমি দুয়োজনে মাক কিটচেনত সহায় কৰিবলৈ গ'লোঁ। ছাগলীৰ মাংস আৰু মাছৰ লগতে দেউতাই হুইচ ক্ৰীম বটল এটাও লৈ আহিছে। মায়ে শুকানকৈ ভজা মাংসৰ পাতিটো নি দেউতাক বেডৰুমত দি আহিলগৈ। মাজে মাজে মায়েও গৈ এঘোট মাৰি আহেগৈ। মই গম পালোঁ যে আজি ৰাতিটো মায়ে ট্ৰেইন চলাব। ৰাতি খাই বৈ সকলো শুবলৈ গ'ল, কিন্তু মই আৰু নমিতাই শুৱা নাছিলোঁ। আধা ঘণ্টাৰ পাছত লাহেকৈ দৰ্জাখন খুলি দুয়োজনী দেউতাহঁত শুৱা ৰুমটোৰ কাষ পালোগৈ। পৰ্দাৰ ফাঁকেৰে জুমি চাই দেখিলোঁ কাম আৰম্ভ হ'লে। মা আৰু দেউতাই 69 প্ৰয়োজনত দুয়োটাই আনন্দ লৈ আছে। মায়ে দেউতাৰ বাহিৰত ললিপপৰ দৰে মুখত লৈ আছে আৰু দেউতাই মাৰ ভোজখন চেলেকি আছে। তেনেকৈ 10 মিনিটমান কৰাৰ পাছতে মাক আঁঠু কৰাই লৈ দেউতাই প্ৰকাণ্ড বাৰীডাল পিছফালৰ পৰা ভোজত ভৰাই দিলে। মায়ে অকণো কেৰম নকৰি আৰামত পাতি দি থাকিল। তাৰ পিছত দেউতাই মাৰ কঁকালত ধৰি খপখপাই চুদন দিবলৈ ধৰিলে। 10 মিনিটমানৰ পাছত মাক ওপৰমুখকৈ শুৱাই দিয়াৰ পাছত গাৰু এটা দি আকৌ ৰামচন্দন আৰম্ভ হ'ল। আমি দুয়োজনী এইবোৰ চাই চাই গা গৰম হৈ আহিল। মই নমিতাক ক'লোঁ, হ'ব ব'ল ৰুমলৈ যাওঁ। নমিতাই নামানে, শেষলৈকে চাইহে যাব। দেউতাৰ চুদন দেখি ভোজখন জেপজেপীয়া হ'ল। নমিতাৰো একেই অৱস্থা। ইফালে দেউতাই গোটেই বাৰীডাল উলিয়াই আকৌ গুৰিলৈকে সুমুৱাই মাক চুদি আছে। তেনেকৈ চুদি থাকোঁতে মায়ে তলৰ ফালৰ পৰা কঁকাল
উঠাই দিবলৈ ধৰিলে। তাৰমানে মাৰ পানী উলিয়াবলৈ সময় হৈ আহিল। দেউতাইও পূৰা জোৰত চোৰণ দি ঘনাই মাৰিবলৈ ধৰিলে। অলপ পাছতে দেউতাই মাক জোৰকৈ সাৱটি ধৰি ভৰিলৈকে সুমুৱাই মাৰ গাৰ ওপৰত তবেজকৈ শুই দিলে। মই গম পালোঁ যে দুয়োটাৰে খালাচ হ'ল। আমিও চায়ে আছোঁ এতিয়াও। দেউতাই মাৰ গাৰ পৰা উঠি বাৰীডাল মাৰ বুচৰ পৰা উলিয়াই আনিলে। বগা বিজল পানীৰে বাৰীডাল জিলিকি আছিল। দুয়োটাই বিচনাৰ পৰা উঠি বাথৰুমলৈ গ'ল আৰু আমি দুয়োজনীও আহি ৰুমলৈ আহিলোঁ। ৰুমত আহি মই নমিতাক ক'লোঁ, তোৰ কেনেকুৱা লাগিছে? মই ক'লোঁ, কাৰোবাৰ পোৱা হ'লে সুমুৱাই ল'বলৈ। মই ক'লোঁ, মোৰো তেনেকুৱাই লাগি আছে। তাৰপাছতে দুয়োজনীয়ে কাপোৰ খুলি সিজনী দুয়োকেইটাৰ লগত খেলিবলৈ ধৰিলোঁ। নমিতাৰ বুচখন চুই চালোঁ, মোতকৈ বেছি বিজল পানী ওলাই আছে। মই ক'লোঁ, কাম এটা কৰোঁ দে। তাই ক'লে, কি? আমি দুজনী মা দেউতাহঁতৰ নিচিনাকৈ 69 পজিশ্যনত কৰোঁ দে। তাই কোৱা মতে মান্তি হ'ল। তাৰ পাছত সম্পূৰ্ণ লেংটা হৈ মই নমিতাৰ মূৰ চেলেকিবলৈ লাগিলোঁ। দুয়োজনী একেই অৱস্থা। বছৰ পুৰণি থাকিব পৰা নাই। পাৰোঁ মানে ইজনী সিজনীৰ বছত জিভাখন সুমুৱাই চেলেকি থাকিলোঁ। 10 মিনিটমানৰ পাছতে মোৰ বুচখনে কলকলাৰ পানী এৰি দিলে। মই কঁকালটো উঠাই দি নমিতাৰ বুচত জিভা ভৰাই চেলেকি দি থাকিলোঁ। নমিতাৰ এতিয়াও পানী ওলোৱা নাই, কাৰণ মই ঘনাই জিভাখন চলাই থাকিলোঁ। অলপ সময়ৰ পাছত নমিতায়ো কঁকাল নোচোৱাই বুচখন মোৰ মুখত হেঁচিবলৈ ধৰিলে। লগে লগে অকণমান বুচৰ পানী উলিয়াই মোৰ নাকে মুখে উপচাই দিলে। নমিতাৰ মোতকৈ বেছি পানী ওলায়। 5 মিনিটমানৰ পাছত দুয়োজনীয়ে বাথৰুমলৈ মুখ হাত ধুই আহি শুই থাকিলোঁহি। তো বন্ধুসকল, মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো দবাই দিব, লাইক কৰিব আৰু এই ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে কমেণ্ট কৰিবলৈ কেতিয়াও নাপাহৰিব। লগতে আপুনি আপোনাৰ বন্ধু বান্ধৱীৰ সৈতেও শ্বেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিব। আকৌ লগ পাম ঠিক এনেকুৱা ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে অপেক্ষা কৰক। ধন্যবাদ।